যোৱা এসপ্তাহ ধৰি গোটেই ভাৰতবৰ্ষত যি ৰোজগাৰ দো কৰ্মসংস্থাপন দিয়া এই শ্লোগান চলি আছে, তাৰ ওপৰত লাইভ কৰিব খুজিছো। আৰু মই ক'ব খুজিছো, ভাৰতবৰ্ষৰ যি যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থানৰ অভাৱত ঘৰত বহি আছে, তেখেতসকলক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া 2014 লোকসভা নিৰ্বাচনত আমাক আশ্বাস দিছিল, প্ৰতিশ্ৰুতি দিছিল যে বছৰত 2 কোটি চাকৰি দিয়া হ'ব। এই 2 কোটি চাকৰি দিয়াৰ দূৰৰ কথা, আজি 6 বছৰ হৈ গ'ল, 2 লাখ চাকৰিও পোৱা নাই। আৰু যিবিলাক তথ্য, সেইবিলাক তথ্য লুকুৱাই ৰখা হৈ আছে আৰু সেইবিলাক তথ্য বাহিৰ নকৰে বা কৰা নাই। আমি অনুৰোধ কৰিছো, আমাক চাকৰিৰ প্ৰয়োজন, আমাক ৰোজগাৰ দিব লাগে। আমি ভাৰতবৰ্ষৰ 30 কোটি যুৱক যুৱতীয়ে তেওঁলোকৰ উচ্চ ডিগ্ৰী লৈ আহিছে, তেখেতে কৰ্মসংস্থানৰ অভাৱত ঘৰত বহি থকাটো এইটো দুৰ্ভাগ্যজনক। আৰু আমি বহুতো সপোন দেখুৱাইছিল আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে বছৰত 2 কোটি চাকৰি দিয়া হ'ব, আপোনাৰ ঠিকা ঠুকলি দিয়া হ'ব, যুৱক সকলৰ কাৰণে ব্যৱসায়ৰ লগতে কোম্পানীত নিয়োগ কৰা হ'ব। কিন্তু যি চাই আছো, আজি 6 বছৰ হৈ গ'ল, 6 বছৰত ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা খুবেই নিম্নগামী হৈছে, নিম্নমুখী হৈছে। তাৰ ওপৰত ভাৰতৰ জনসাধাৰণে উপলব্ধি কৰা উচিত, কাৰণ এই চৰকাৰে আমাক প্ৰতাৰণা কৰি আছে, ঠগুৱাই আছে। আমি যি ভাবিছিলো তাৰ বিপৰীতে দেখিবলৈ পাই আছো। কিন্তু আমি বিচাৰো, আমাক কৰ্মসংস্থাপন লাগে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপি চৰকাৰৰ পৰা এইটোৱে আশা কৰিম যে আমাক কৰ্মসংস্থাপন দিয়ক, নহলে আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লাগে এই আন্দোলন গঢ়ি তুলিম। আজিৰ তাৰিখত ভাৰতবৰ্ষত মানুহ আছে যে দুবেলা দুমুঠি নোখোৱাকে জীৱন যাপন কৰি আছে। আপোনালোকে মুষ্টিমেয় কেইজন পুঁজিপতিৰ হাতত গোটেই ভাৰতবৰ্ষৰ সম্পদবোৰ বিক্ৰী কৰি আছে, ব্যক্তিগত খণ্ডত দি আছে, বিক্ৰী কৰি আছে। এইটো আমি কেতিয়াও বিচৰা নাছিলো। আমি বিচাৰিছিলো আমাৰ ভাৰতবৰ্ষ এখন উন্নত ৰাষ্ট্ৰত পৰিণত হয়। আমি যাতে আমেৰিকা, জাপান, জাৰ্মান, চীন আদি দেশৰ লগত ফেৰ মাৰিব পাৰো, এনেকুৱা এটা ৰাষ্ট্ৰ। যি 6 বছৰত তেখেতসকলৰ যি ফেচিষ্ট শাসন, তাৰ পিছত যি লুটপাটৰ ৰাজনীতি যি কৰিলে, ভাৰতবৰ্ষৰ সম্পদৰ লগতে যি মূল্যৱান বস্তু ব্যক্তিগত খণ্ডত দি তাৰ বিৰুদ্ধে আমাৰ ৰাইজ সজাগ হোৱা উচিত। ৰাইজ, আপোনালোকে অকল ধৰ্মক লৈয়ে ব্যস্ত নাথাকিব, মন্দিৰ মছজিদৰ নামতে ব্যস্ত নাথাকিব। আমাক এইবিলাকত ব্যস্ত ৰাখি তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে। আপোনালোকে এতিয়া নহয়, পিছত হলেও আপোনালোকে এইটো চিন্তা কৰিব, ভাবিব যে হয়, আমাক মন্দিৰ মছজিদৰ নামত কাজিয়া, হিন্দু মুছলমানৰ মাজত কাজিয়া, সাম্প্ৰদায়িক মন্তব্য আৰু লগতে কিছুমান বাহিনী দি এক শ্ৰেণীৰ মানুহক স্তব্ধ কৰাটো আচলতে তেওঁলোকৰ মূল উদ্দেশ্য আছিল। সেইকাৰণে মই অনুৰোধ কৰিছো, আপোনালোকে সজাগ হওক, সজাগ হোৱাৰ সময় হৈছে।